चना 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 चाट मसाला मैगी मसाला गरम मसाला দি বনোৱা চানা আহি যাওক 50% ডিসকাউন্ট মোৰ চানা এবাৰ খাইছক পকৰত ডাঙৰকে গুৰেটা মাৰিলে এৰিব মন নকৰিব আৰু 100% গ্যাৰান্টি দিছো মোৰ চানা খাই কোনো পেটৰ অসুখ বা বিষ হেনকা ধৰণৰ বেমাৰ নহব এই গেলা গৰমখনত কোনে খাব বুলি চানা লৈ আনিছে হয় তখতি খাবি নেকি ঐ মোৰ লগত পত্তা নাই ততি দুটা কোৱালে কাম ওরে ভাইটি হ টেস্টি মেস্টি ছানা খাও যদি আহি যা 50% ডিসকাউন্ট দি থকা হৈছে এই পকপটা গৰমত কোনে ছানা খাবই এই দিন দুপৰীয়াখনত এনে ছানাখন লৈ আনিছে বিকি সিকি নহয় লৈ যাক থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে আকৌ ভাইটিহঁত তোমালোকে তেনেকে ক'লে আমি দুখীয়া মানে তেনেকে চলিম হয় এটা গৰম দিনৰ কাৰণে মানুহ ছানা খাব আহিছে 5 দিন মান ওলাই খাই নাই আজি ফুল ফাছ ওলাই আহিছে হে খৰচ চাউলো নাই খাই লোৱা ভাইটি খাই লোৱা অকমান এই গৰীব মানুহক সহায় কৰি দিয়া 50% লগতে ডিসকাউন্ট দি দিছো হয় নেকি 10 টকা একমান পামনে 20 টকা লৈ লোৱা ঘৰত ভাতৰ লগতে চিটাই দিব পাৰিবা পইচা হিমান নাই নহয় মোৰ লগত 10 টকাহে আছে চাপৰি তোৰ লগত আছে নি টুটুলিটো নাই বাও নাই মোৰ লগত টকাও পইচা টকা এটা নেনেকে মুখ শুকান কৰি দোকানৰ আগত অথনিপা থিয় হৈ নাথাকুই নহলে কি কও 10 টকা জুইবগে নে তিনজনৰ কাৰণে জুইব বেছিকে দিব নহয় ভাইটিহঁত বনাই দিও নে মো বেলেগতে যাবলৈ আছে ইয়াতে 1 ঘন্টা ৰখি থাকিলে নহব নহয় দিয়ক বনাই দিয়ক 10 টকাৰ কি দিও চম মিক্সচাৰ কৰি দিও আৰু ন শুকান মটৰ কেঁচা মটৰ বাদাম আৰু হে কি কয় ইলাইচি চব দি দিও আৰু মিক্সচাৰ কৰি একেলগে আইও ইলাইচি দিবনি নালাগে দে হেতু নিদিব সবজিতে দিয়ে কিবা সানা নিদিয়ে নহয় নালাগে মই বলে মন নাই এই ভাইটি তুমি নহলে আচল চোৱা দিটোত কোৱাই নাই আমাৰ বিহাৰৰ ফেমাস এটা মই ইয়াত আৱিষ্কাৰ কৰিছো জুনে খাইছে এগৰ পকৰণ মাৰাৰ পিছতো উঠি যোৱা নাই নালাগে নৰ্মেল কে বনাই দিও যিকেটা সানা মুনা আছে হেজিটা মিক্স কৰি দিও আৰু একো মছলা পাতি দিব নালাগে শুকানকে জলকীয়াটো দিব নিমখ দিব আৰু তেল অকণ দিব আৰু চাটনি থাকিলে হেতু অলপ দি দিব ঠিক আছে ভাইটি মোৰ অলমোস্ট বনোৱা হৈ গল অকল এলাইচি পাউডাৰে ঢালিব আছিলে চাপৰি এইখিনিলৈ আকৌ তই ক'ত লুকাই আছ আহিছো ৰ লুকাই থকা নাই অ এই তেলাখন ডাকি আছে মই আকৌ চাপৰ নহয় নি এইটো লোৱা ভাইটি তোমাৰ ছানা হৈ গৈছে দিয়ক ছানাৰ লুকছটো ভালে লাগিছে বাও খাইছাহে গম পাম আৰু কেনেকুৱা লাগে লুকছ যেনেকুৱা ছানাও তেনেকে মজা পাবা ইছৰাম মই কাপোৰ নিপিন্ধিয়ে থাকিব পৰা নাই কাপোৰ পিন্ধা সকলে কেনেকে আছে হয় আই খোৱা গম দিছে বুলি কৈ বাহিৰত কেলে বহি আছে ফেনতলত লাংকা পৰি থাকিব লাগে ভিতৰত ফেনত বহা ইয়াত বহা একে কথা কেতিয়াবা উৱাৰে চুৱাৰে সৈতে ছিঙি ফেন মহতিয়া দিবলৈ মন যায় যিখন যে গৰমৰ হাৱা দিয়ে নহয় ওচৰত জুই কৰা জ্বলাই দিয়া নিচিনা লাগে मैंने किला पैदल से ठंडा हवा खाने मेरे तू एल लग गई मेरे तू एल लग गई মেণ্ডেল গোটেই ঠাণ্ডা দিনতো ইয়াত বহি বহি ছমা কটালিয়ে এতিয়া এই পকপটা গৰমত ইয়াত বহিবলৈ এয়া নাই নে লাইনৰ বিল উঠিব বুলিকে ইয়াতে বহি আছে হয় নাই ফেনৰ তলত নবহাকে তেনেকুৱা কথা নহয় দেখিছে না আমাৰ টিঙৰ ঘৰ লগত চিলিং টিলিং নাই একেবাৰে পকো চকো জ্বলাই পঠিয়ায় আপোনালোকৰ নিচিনাকে শ্ৰদ্ধালাই ঘৰ নহয় নহয় আগতে মই আছাম টাইপ কেঁচা ঘৰত থকা নাইহে যেনিবা মোক শিকাবলৈ আহিছো হা পইচা খৰচ কৰিবলৈ মন নাই বুলি কোৱা আকৌ ছানা টেস্টি মেস্টি ছানা চাট মছলা গৰম মছলা দি বনোৱা ছানা ও ছানা লাইছে হেতালে মোক 10 টকা কিন দিবচোন খোৱা 10 টকা বাদে দিয়া জেহেৰ খাবলৈও পইচা নাই ছানা আতৈ দিয়কচোন দাদা আতৈ দিয়ক অকমান যাব দিয়ক মোক এইবোৰ কি লৈ আনিছো হয় দাদা ছানালৈ আনিছে ছানা স্পেচিয়েল ছানা 50% ডিসকাউন্ট দি থকা হৈছে খাব পাৰিব লৈ লওক এই ছাটনা খাব পাৰিব মদৰ লগত ধুনীয়াকে তহঁতি পকো চকটো তেনেকে দি দিয় আৰু আজি হাগিছিলি চাগে ভালকে হাত চাত ধুইছ নাই ওরে বাবা রাম এনেকে গন্দা কাম আমি নকৰো দেই দাদা দুপিয়া হ'ব পাৰো কিন্তু পকো চকো খজুৱাই এই লেটিং সিটিং কৰি হাত নুধাকে তেনেকে দি পোৱা নাই নহয় দাদা পকো খজনা যদি বইল চানা আৰু বাদামকে দে 10 টকাৰ দিছে দাদা বঢ়ি আছে আৰু কিবা মছলা পাতি দিও নি মানে জলকীয়া পাতি আৰু চাটনিৰ পাতি নালাগে দেই পকো হুপা মাৰি থৈ দিবলৈ মন নাই আজি এনে বহাগী মেলা চাবলৈ যাব আছে ঐ কোৱা কি নিদিয়ে নেকি মোকো 10 টকাটা বান্ধি দেচোন আৰু যি মছলা আছে চব দি দে দিছো দাদা ৰব অকমান এনেকে পকপটা গৰম দিছে নহয় গাঁৱলৈহে যাব লাগিবগে দেউতা চাহ খাবনে নেখাওঁ দেই কৃষ্ণ চাহ খাবলৈ হলে মোক কলিজাহে সিজি যাব আছে যদি ফ্ৰিজৰ পানী অকণে দে দিছো ৰব ছানা টেস্টি মেস্টি ছানা 50% ডিসকাউন্ট দি থকা আছে
আহক আহক সোনকালে আহক সস্তাত পাই বাটন নেহুৰাব পিছত বাল্টিঙে বাল্টিঙে চকু পানী টিপিলেও নাখাব পাপা মোক চানা কিনি দিব দেই সেইফালে চানা ওলাই আহিছে নালাগে এদিন দুপৰীয়াখনত হাগনি বেমাৰ হ'ব সিহঁতি পক চক খজুৱে হাত নুধুৱে তই সেইটো খাবিনে আজিকালি সিহঁতি গ্লভছ পিন্ধিহে বনায় আৰু আগৰ নিচিনা মানুহ নাই আৰু এই পক ধুৱে আৰু পক খজুৱে হাত নুঠাকে থকা নালাগে বুলি কৈছো নহয় মাংস আনিছোৱেচোন সেইটোকে ঘৰত খাবিগে মাংস এতিয়া কি ঘৰত গৈ খাম নি ৰাতিহে ভাতৰ লগত খাম লেবেলটো কিন্তু বেছি হৈছো আকৌ মুখে মুখে লগা ইয়াতে ঘটিয়াই পেলাই থৈ যামগে আহক আহক ৰাইচ চাট মছলা গৰম মছলা দি বনোৱা স্পেচিয়েল চানা আহক সোনকালে ওলাই আহক পাপা কিন দে না এতিয়া গুচি যাবগে ল'ৰাটোক চা আকৌ জীৱনত চানা খাই নোখোৱা নিচিনা কেনেকে কৈছেও ইয়াতে একো দি দিওঁ নি ঐ চানা অলা চানা কেনেকে দিছে হয় আৰু চবাকে বনাইছেনে চপা কেইটান মোৰ লগত টিউচনে নুঠে দাদা চেনিটাইজ ঘৰতে লগাই আছো তাৰপিছতে চানা লোকক বনাই দিওঁ চফাকে বনাইছো যদি দেচোন 10 টকা এটা আৰু কেনেকে দিছ কেনেকে দিছে মানে 50% ডিসকাউন্ট দি থকা হৈছে আপুনি বজাৰৰ পৰা যিমান পায় 10 টকাত সেই তাতকৈ বেছিকে পাব আৰু ডেট যোৱা মাল এক্সপায়াৰ নহয়তো খাই হাগনি বেমাৰ হ'বলৈ হ'লে তোক ঘৰত গৈ পিটিমগে দাদা সেইবিলাক ক'ব নাপায় নহয় ৰাম ৰাম কৃষ্ণ কৃষ্ণ আমাৰ গাঁৱৰে মানুহক কেলে এক্সপায়াৰ যোৱা মাল দিম ভাই আজিকালি ঠিকনা নাই নহয় বিশালত যেনেকে বিক্ৰী নোহোৱা মালবোৰ 100 টকাত দি থাকে তহঁতিও দিব পাৰ এইটো লওক দাদা বঢ়িয়াছে বনাই দিলো লৈ ল কি বেবা লাগি চাই আছ পইচা ল ধন্যবাদ দাদা নহ'লে গৈ থাকো দেই এটা নুখুলিবি আকৌ এইটো ঘৰত খাবিগে নাই খোলা ঘৰতে খামগে পাপা আমি সৰু কাগজটো নানিলো নহয় সেইটো কাগজ দি যে চানা খাই পাহৰি থাকিলো নহয় বাদ দে এতিয়া চামুচ দি খাবিগে নিজে মনত নাই পেলোৱা এটা মানুহজন ক'ৰবাত পালেগে মানে কিতাপ এনেকে বৰবাদ বনাই মই বিক্ৰী নোহোৱা চানাকেইটাক 50% ডিছকাউণ্টত দি থকা বুলি কৈ গোটেই শেষ কৰিব লাগিব বেলেগ গাঁৱত কালিয়াকত ঠগিব যাব লাগিব এইটো গাঁৱত কেইদিনমান সোমাও মনি বাদে নাম হৈয়ে ডাৰ্লিং তেৰে লিয়ে